যদি কোনোবাই কাৰোবাক ভাল পায় সেই মানুহজনক কেতিয়াও এৰি যাব নোৱাৰে কিন্তু যদি এৰি যোৱাৰ স্কোপ থাকে তাৰ মানে সেই সম্পৰ্কটোত অলপ হ'লেও খুঁত আছে আৰু সেই খুঁতটোত যদি ৱৰ্কআউট কৰিব কোনেও নিবিচাৰে তেতিয়াহ'লে কোনোবা নহয় কোনোবা এজন সেই ৰিলেশ্যনশ্বিপটোৰ পৰা সোনকালে ৱৰ্কআউট কৰিব পাৰে চ' যেতিয়া তেওঁ ডিচাইড কৰিছে যেতিয়া তেওঁ তোমাক যাবলৈ দিছে যেতিয়া তেওঁ তোমাক নিজেই কৈছে তুমি যোৱাগে আৰু মোক ফোন নকৰিবা তাৰ মানে তেওঁৰ লাইফত তোমাৰ ভেলিউ একেবাৰেই কম নহ'লে কেতিয়াও তোমাক যাবলৈ নিদিলে হয় কেতিয়াও এষাৰ কথা নক'লে হয় তই যাগে তেওঁৰ লাইফত তুমি নহ'লেও তেওঁ থাকিব পাৰিব তেওঁৰ লাইফত তোমাৰ বেলেগ ছাবষ্টিটিউটো আহিব পাৰিব চ' আই হোপ ইউ হেভ ৰিয়েলাইজড দেট ইউ আৰ নট এন ইম্পৰ্টেণ্ট পাৰ্ট ইন হিজ লাইফ এনি মোৰ চ' মেক ইয়ৰ চেল্ফ চ' ইম্পৰ্টেণ্ট যে কোনোবাই তোমাক এৰি থাকিব নোৱাৰা হৈ যায় এণ্ড আই উইচ ইউ অল দ্য বেষ্ট